ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজি মোৰ ইউটিউব চেনেললৈ স্বাগতম আপোনালোকক। যিহেতু আজি মই মাৰ্ঘেৰিটা গৈ আছোঁ আপোনালোকক বহাগী উৎসৱ দেখাবৰ কাৰণে। বহাগী উৎসৱটো মাৰ্ঘেৰিটাত হৈ আছে আজি প্ৰথম দিনাখন প্ৰচেছন হয়। আপোনালোকক দেখাব গৈ আছোঁ যে প্ৰচেছনটো কেনেকুৱা হয়। আপোনালোকে যদি মোৰ ইউটিউব চেনেললৈ নতুন হয় তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। মই আশা কৰিম এই 40 সংখ্যক বহাগী উৎসৱটিও আমাৰ এই বিহুখনৰ যি গৰিমা যি গৌৰৱ সেই গৌৰৱ অক্ষুণ্ণ ৰাখিব আৰু তাতোতকৈও যাতে অধিক ওপৰলৈ এই বিহুখন লৈ যাব পাৰে। আমাৰ এই তিনিদিনীয়া বিহুখনি আনন্দৰে উপভোগ কৰি যাতে কাৰো একো অপায় অমংগল নহয়, একো অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ বাবে আহ্বান জনাই সকলোকে পুনৰ তাৰ বাবে প্ৰচেষ্টা নিশ্চয় হাতত ল'ব। আজি নতুন প্ৰজন্মৰ হাতত এই বিহুখন দি থকা হৈছে। আমি আশা কৰিম এই নতুন প্ৰজন্মটোৱে এই বিহুখনক আৰু অধিক ওপৰলৈ লৈ যাব আৰু অসমৰ এখন অন্যতম বৃহৎ বিহু অনুষ্ঠান হিচাপে গঢ়ি তুলিব। মই পৰৱৰ্তী ৰাজ্যকে শেহতীয়াকৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক অনুৰোধ জনাইছোঁ। আজি এই বিহু সকলোৰে বাবে হৈ উঠিছে আৰু সাহিত্যৰ নামত অনুষ্ঠিত হয়, কিন্তু ইয়াৰ সহযোগ আমি মাৰ্ঘেৰিটাৰ প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিৰ সভাপতি হিচাপে সকলোকে আহ্বান জনাই সকলোকে সেৱা জনাই মোৰ সভাপতিৰ আসন ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ। হেল্ল', ধন্যবাদ শ্ৰীযুত কৰবীদেৱ। এতিয়া আমি সাংস্কৃতিক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে শ্বহীদ বেদীলৈ আমি আগুৱাই আজিৰ এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰিব। আমাৰ এই সমিতিখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত জন্মৰ পৰা জড়িত শ্ৰীযুত নাগেশ্বৰ হাজৰিকাদেৱে তেখেতক এখনি ফুলাম বিহুৱানেৰে আদৰণি জনাবৰ বাবে মই মুখ্য সম্পাদক তেখেতক শ্বহীদ বেদীলৈ আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতৰ পাছতে আমি সকলোৱে অসমৰ সমূহ সাংস্কৃতিক শ্বহীদৰ প্ৰতি সন্মান জ্ঞাপন কৰিবলৈ শ্বহীদ বেদীত আমি সন্মান জ্ঞাপন কৰিম। আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ যাতে এই অনুষ্ঠানটোত সক্ৰিয়ভাৱে আপোনালোকে অংশগ্ৰহণ কৰে। বাজারটা আরম্ভ করছাও।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ